নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ Redmi 5ৰ এটা আনবক্সিং। গতিকে বলকচোন আমি আৰম্ভ কৰোঁ। এই আপোনালোকে দেখিছে মোৰ হাতত আছে Redmi 5, যিটো যোৱা 14 মাৰ্চত লঞ্চ হৈছিলে আৰু ইয়াৰ যিটো প্ৰথম চেল সেইটো দিছিলে 20 তাৰিখ 20 মাৰ্চত এমাজনৰ দ্বাৰা দিছিল আৰু mi.com-ত। গতিকে মই এইটো এমাজনৰ পৰা কিনিছিলোঁ। তেনেহ'লে বলক আমি ইয়াৰ আনবক্সিং আৰম্ভ কৰোঁ। প্ৰথমতে মই ইয়াৰ যিটো প্লাষ্টিক চেল আছে মই এইটো ব্ৰেক কৰি দিছোঁ। আপোনালোকে বক্সটোৰ পিছফালে কিছু মোবাইলটোৰ ইনফৰমেশ্যন পাই যাব, য'ত লিখা আছে 5.7 ইঞ্চিৰ ডিছপ্লে আৰু যিটো 12 মেগাপিক্সেল কেমেৰা তাৰ বিষয়ে লিখা আছে, আৰু স্নেপড্ৰেগন 450 যিটো ইয়াত প্ৰচেছৰ দিয়া আছে তাৰ বিষয়ে আছে, আৰু 3300 mAh বেটেৰী, সেইটো ইনফৰমেশ্যন ইয়াতে দিয়া আছে। এই মোবাইলটো তিনিটা ভেৰিয়েণ্টত আহে, 2GB, 16GB, 3GB, 32GB আৰু এটা আছে 4GB, 64GB ষ্ট'ৰেজৰ সৈতে। এইটো হৈছে আপোনালোকে দেখিছে ব্লেক কালাৰৰ 3GB, 32GB ভেৰিয়েণ্টটো। তেনেহ'লে বলক আপোনালোকে প্ৰথমতে পাব এটি কেছ, এইটো চিলিকন কেছ। মই আপোনালোকক দেখাই দিছোঁ। ব্লেক কালাৰৰ এইটো চিলিকন কেছ পাব, আৰু তাৰপিছত পাব যিটো মোবাইল, সেইটো ৱাও, যিটো খুবেই ধুনীয়া লাগিছে, বহুত স্লিম হয়। তাৰ পাছত পাব আপোনালোকে ইউজাৰ মেনুৱেল, ৱাৰেণ্টি কাৰ্ড, চাৰ্জিং এডাপ্টাৰ আৰু যিটো USB টাইপ মাইক্ৰ' USB চাৰ্জিং কেবল, এইডাল। মই এইটো বুট কৰি দিছোঁ বাৰু। এতিয়া মই আপোনালোকক অলপ যিটো ইয়াৰে ফিজিকেল যিটো অভাৰভিউ মই আপোনালোকক সেইটো দিছোঁ। আপোনালোকে মোবাইলটোৰ ৰাইট ছাইডত পাব ভলিউম আপ এণ্ড ডাউন বটন, আৰু এটি পাৱাৰ বটন, আৰু তলৰ ফালে পাব এটি স্পীকাৰ, USB যিটো চাৰ্জিং পৰ্ট সেইটো, আৰু এটি মাইক্ৰ'ফোন। লেফ্ট ছাইডত ইয়াৰে একো নাই, আৰু ওপৰৰ ফালে আপোনালোকে পাব এটা 3.5mm অডিঅ' জেক, এটি ছেকেণ্ডাৰী মাইক আৰু এটি আয়াৰ ব্লাষ্টাৰ। ইয়াৰ সহায়ত আপোনালোকে যিবিলাক আপোনালোকৰ ৰিম'ট কণ্ট্ৰল ডিভাইচ আছে এইবোৰ কণ্ট্ৰল কৰিব পাৰিব। টিভি, AC, DSLR আদি সকলো আপোনালোকে এই আয়াৰ ব্লাষ্টাৰ যিটো আছে সেইটো আপোনালোকে কৰিব পাৰে। আৰু আমাক বেক ছাইডত দিয়া আছে এটি 12 মেগাপিক্সেলৰ কেমেৰা, আৰু যিটো এটা ফ্লাছ দিয়া আছে, আৰু ফিংগাৰপ্ৰিণ্ট সেন্সৰ। এতিয়া মই মোবাইলটো ছেটআপ কৰিবলৈ গৈ আছোঁ। মোবাইলটো ছেটআপ হৈছে। এইখিনিতে মই আপোনালোকক মোবাইলটো কিছু ইনফৰমেশ্যন দি দিছোঁ। আপোনালোকে ইয়াতে পাব 18:9 এক্সএফএছৰ যিটো ডিছপ্লে, সেইটো পাব 5.7 ইঞ্চ HD+ ডিছপ্লে। তাৰ লগতে আপোনালোকে পাব বেটেৰী 3300 mAh বেটেৰী, আৰু আপোনালোকে ইয়াতে পাব যিটো 1440 720 পিক্সেল HD+ ৰেজলিউশ্যনৰ ডিছপ্লে, আৰু আপোনালোকে পাব ইয়াতে যিটো বেক ছাইডৰ কেমেৰা আছে সেইটো হৈছে 12 মেগাপিক্সেল উইথ প্লাছ আছে, আৰু ফ্ৰণ্ট ছাইডৰ যিটো কেমেৰা সেইটো হৈছে 5 মেগাপিক্সেল আৰু এটি LED ফ্লাছ দিয়া হৈছে। আৰু তাৰ লগতে যিবিলাক জেনেৰেল চেন্সৰ, প্ৰক্সিমিটি, জাইৰস্কোপ, এইবিলাক সকলো চেন্সৰ আপোনালোকে ইয়াতে পাই যাব। ছেটআপ কমপ্লিট হৈ গৈছে। এতিয়া মই মোবাইলটোৰ কিছু ছেটিং আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে আহিছোঁ ষ্ট'ৰেজলৈ। ষ্ট'ৰেজত আপোনালোকে পাব 32GB,
123 GB আপোনালোকে ইউজ কৰিব পাৰিব তাৰপিছত আহিছোঁ ইয়াৰে এবাউট ফোন এবাউট ফোনত আপোনালোকে পাব ইয়াৰ এণ্ড্ৰইড ভাৰ্চন হৈছে 7.1.2 নগাট ভাৰ্চন আপোনালোকে চাব পাৰে আৰু আপোনালোকে ৰেম পাব ইয়াতে 3 GB এইটো 3 GB ভেৰিয়েণ্টৰ হয় আৰু ইয়াৰ যিকেইটা মানে নেভিগেশ্যন বটন আছে এইকেইটা স্ক্ৰীনতে দিয়া হৈছে মোবাইলটো দেখিবলৈ খুবেই সুন্দৰ হয় ব্লেক কালাৰটো খুবেই ভাল লাগিছে এতিয়া মই আপোনালোকক কভাৰটো লগাই দেখাইছোঁ কভাৰটো লগালে কেনেকুৱা এটা লুকছ আহে কভাৰটো লগালে মোবাইলটো বহুতেই স্লিম দেখি খুবেই ধুনীয়া লাগিছে একচুৱেলি সঁচাকৈ মই কৈছোঁ আৰু কভাৰটো লগালেও আপোনালোকে কোনো প্ৰব্লেম নাপায় যে মোবাইলটো যে ডাঙৰ দেখিব তেনেকুৱা কোনো কথা আহি নপৰিব আৰু ইয়াৰ যিটো ডিছপ্লে দিয়া আছে ইয়াতে এই যিখিনি মানে ইয়াৰ চাইডৰ এইটো কাৰ্ভ ডিছপ্লে অৰ্থাৎ বেকা হয় অলপ সেইকাৰণে মোবাইলটো দেখিবলৈ খুবেই সুন্দৰ লাগে আৰু আপোনালোকে যেতিয়া টেম্পাৰ গ্লাছ ইউজ কৰে তেতিয়া আপোনালোকে ফুল টেম্পাৰ গ্লাছ ইউজ কৰিব তেতিয়াহ'লে মোবাইলটো দেখিবলৈ ভাল হ'ব এতিয়া মই অলপ কেমেৰা চেম্পল আপোনালোকক দেখাইছোঁ এইটো 12 মেগাপিক্সেলৰ ৰিয়েৰ কেমেৰা হয় যেটো শাটাৰ স্পীড আছে হেতু খুবেই ফাস্ট আপোনালোকে দেখিছে ভৱিষ্যতে মই আৰু কেমেৰা ৰিভিউ এই মোবাইলটো যেটো কেমেৰা ৰিভিউ মই এটো আপোনালোকৰ কাৰণে লৈ আহিম আপোনালোকে মোৰ চেনেলটো এবাৰ দেখাইছোঁ মই আপোনালোকক যেটো ফিংগাৰপ্ৰিন্ট সেন্সৰ হেতু মই এটা ফিংগাৰ এড কৰি দিছোঁ আপোনালোকে চাব পাৰে খুবেই ৰেসপন্সিবল হয় জাস্ট টাচ কৰাৰ লগে লগে হৈ যায় চাওক খুবেই ৰেসপন্সিবল হয় বহুত ফাস্ট হয় 1 সেকেন্ডতকৈ বহুত কম সময় লাগে মোবাইলটো খুবেই সুন্দৰ হয় আপোনালোকে যদি লম বুলি ভাবি আছে তেনেহলে ল'ব পাৰে এই মোবাইলটো তিনিটা কালাৰ চাৰিটা কালাৰ আহে গোল্ড লেক ব্লু ব্লেক আৰু ৰ'জ গোল্ড এটো Amazon আৰু MR যেটো অফিচিয়েল যেটো এপ আছে mi.com আপোনালোকে তাতে পাব আপোনালোকে এটো ল'ব পাৰে ইয়াৰ যেটো 3GB ভেৰিয়েন্টৰ মোবাইল এটো ললে একচুয়ালি আমাৰ বাজেটত মিলে আৰু যদি আপোনালোকে আৰু অলপ বাজেট বঢ়াব পাৰে তেনেহলে যেটো MI Note 5 আছে আপোনালোকে এটো ল'ব পাৰে তাৰ দাম হৈছে 10000 আৰু এটোৰ দাম হৈছে 9000 টকা ভিডিওটো চাই ভাল পাইছে যদি ভিডিওটো আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰক ভিডিওটো লাইক কৰক আৰু মাজৰ যেটো গোলাকাৰ বটন দেখিছে তাত ক্লিক কৰি চেনেলটো সাবস্ক্ৰাইব কৰক থ্যাংক ইউ